बांग्लादेशनि कुमिल्ला जिल्लायाव दुर्गा फुजानि समाव माइनरिटि हिन्दुफोरखौ अनागार खालामनाय, गाग्लोबनाय, बुथारनाय, दुर्गा मुसुखा सिफायनायजों लोगोसे हिन्दु मन्दिराव इस्लाम धोरोमनि गोथार कुरानखौ दोननाय जाथायखौ मिरु खालामनानै गासै बुहुमावनो दुंहाव थासारि आरो हेंथायारि हाबाफारि जागासिनो। बे जाथायखौ लानानैनो शनिबारखालि इन्टारनेशनेल ससाइटि फर कृष्ण कन्सियासनेस एबा इस्कननि बानजायनायाव मोनाबिलियाव गासै बुहुमनि गं 150 हादरा खेबसेयैनो 10,000 हेंथायारि हानजा सुरो आरो बेबायदिनो बरपेटा रोडआवबो श्री श्री हरे कृष्ण नामहट्ट संघनि बानजायनायाव आखायाव ममबाति लानानै हेंथायारि तो सक आमी এই সমদল যোগেদি আৰু এই বৈদ্যুতিন গণমাধ্যমৰ যোগেদি আমি এটা কথা ক'ব বিচাৰোঁ যে বাংলাদেশত আজি যেটো ঘটিছে সেইটো আজিৰ ঘটনা নহয়, এইটো পূৰ্ব পৰিকল্পিত ইতিহাসৰ পাত লুটিয়াই চাওক। চব জায়গাত সকলো সময়ত দুৰ্বলৰ ওপৰত, সংখ্যালঘুৰ ওপৰত সদায় এনেকুৱাকৈ বিভিন্ন ৰাজনৈতিক চক্ৰান্ত চৰিতাৰ্থ কৰাৰ কাৰণে এনেকুৱা অত্যাচাৰ চলি থাকে। আজি যেটো হৈছে এইটো সকলো সীমা চেৰাই গ'ল। দুৰ্গা মূৰ্তিক ভাঙা হ'ল, সন্মানী শিশুক ধৰ্ষণ কৰি হত্যা কৰা হ'ল, আজি মঠ মন্দিৰ ভাঙি দিয়া হ'ল, গীতা ভাগৱতক জ্বলাই দিয়া হ'ল, দুৰ্গা মূৰ্তিক অপমান কৰা হ'ল, বাছি বাছি সনাতন ধৰ্মীয়ৰ দোকান পোহাৰত জ্বলাই দিয়া হ'ল। আমি ইয়াত মৰ্মাহত, দুঃখিত, লজ্জিত, অপমানিত। গতিকে আজি আমি গোটেই পৃথিৱীত ইস্কনৰ 150খন দেশত যেনেকৈ আজি ভক্তসকল ওলাই আহিছে হৰিনামেৰে শান্তিপূৰ্ণভাৱে আমি ইয়াৰ চিৰস্থায়ী বিচাৰ বিচাৰোঁ। যিসকলে কৰিছে তাক শনাক্ত কৰি উপযুক্ত বিচাৰ বিচাৰোঁ, শাস্তি বিচাৰোঁ। আৰু ভৱিষ্যত যেন এনেকুৱা নহয় তাৰ কাৰণে সকলো দেশৰ চৰকাৰে, সকলো মানুহে, সকলো সমাজে যেন উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। মানুহে মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ ব্যৱস্থা কৰি দিয়ক। আমি মানুহ, আমি জংলী জন্তু জানোৱাৰ নহয় যে আমি হিংসাতাৰে সকলো সমস্যা সমাধান কৰিম। আমাৰ মাজত আজি আপোনালোকৰ যি আন্দোলন, এই আন্দোলন ক'ত ক'ত চলি আছে? আজি গোটেই 150খন দেশ, আমেৰিকা, ইউৰোপ ধৰি দক্ষিণ আমেৰিকা 7খন মহাদেশৰ 150খন দেশত আজি ৰাতিপুৱা 11:30 বজাৰ পৰা আজি ৰাতি 12টালৈকে যি দেশৰ যিটো মান সময়, সেই মান সময় অনুযায়ী এই আন্দোলন প্ৰতিবাদ চলাই আছে। এইটো গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা মনিটৰ কৰি আছে। এইটো হ'ব আজিলৈকে পৃথিৱীৰ ইতিহাসত আটাইতকৈ ডাঙৰ প্ৰতিবাদী সভা। এটা বিষয় লৈ আজিলৈকে পৃথিৱীৰ ইমানখন দেশত একেলগে প্ৰতিবাদ হোৱা নাই। সেইকাৰণে আমি যি ওলাই আহিছোঁ এইটো তাৰে এটা অংগ। माने हमारी बिल्ली हमसे ही म्याऊ, जिसको हमने स्वतंत्र कराया और वो हमको आंख दिखाता है, कितना बड़ा दुख का बात है। हमने मुजीबर रहमान के समय में 1971 में भारत ने जितना भी सहयोग दिया, हमारी फौजी कितने शहीद हो गए और उनके बाद हमारी हिंदुओं के ऊपर अत्याचार करते हैं, उनके मंदिर को जलाते हैं, उनके घर को जलाते हैं, उनकी हत्या की जाती है। तो क्या ये शेख हसीना कुछ बोल नहीं सकती? अगर ये नहीं बोलेगी तो हमको भुलवागन आना भी आता है। हमने पाकिस्तान में जाके कितना क्या कुछ किया उसको पता नहीं है। हमसे कम वो पंगा नहीं ले। मैं चाहता हूँ कि शेख हसीना जितना जल्दी हो इस अत्याचार को खत्म करे। हो सकता है आतंकवादी है तो आतंकवादी को हटाना उसी का काम है। न्यूज डेस्क इनसाइड एनी बोरो।